অন্য এটা ভিডিঅ' লওঁতো গাইজ বঢ়িয়াকৈ প্ৰায় এতিয়া টাইম হৈছে প্ৰায় 8টা নহয় ঠিক 7:45 মান হৈছে বঢ়িয়াকৈ গা পা ধুই ওলাই আহিছোঁ আৰু চাব পাৰে গাইজ এবাৰ গাইজ মোৰ মানে KTM এডভেঞ্চাৰ 319 চাইকেল আৰু মানে বহুত দিন মানে চাইকেল মানে ক'কো দূৰলৈকে মানে ভিডিঅ' বনাব যোৱাই নাই তেনেকৈ মানে কিবা গা চা কিবা গাড়ী টাইপ হৈ গৈছে তো গাইজ সেই গৈছে ভাবিছোঁ আজি ৰঙিয়ালৈকে মানে চাইকেল ৰাইড কৰিম ৰাইড নহয় ঠিক চাইকেল লৈ যাম মানে আপোনালোকে গম পায় মানে ৰঘুপতি চলি আছে হলত মানে ৰঘুপতি মানে চালে বহুতে মানে মোৰে চোৱা যোৱা মানে কিবা এটা কামত মানে ব্যস্ত হৈছিলোঁ এইকেইদিন মানে কিবা এডমিশ্যনৰ কামত ঘূৰি আছিলোঁ তো সেই গতিকে চাব পৰা নাই আৰু চাব পৰা নাই মানে কিনো যেনেকৈ মানে হোৱাটছআপত মানে ষ্টেটাছ দিয়া কৰিছে ৰঘুপতি প্ৰায় মানে ৰঘুপতি 90% চোৱাই গৈছে জাষ্ট এনে অলপ চাই আহোঁ আৰু কাৰণ যেনেকৈ মানে ষ্টেটাছ দি আছে মানুহবোৰে মানে সেনেকৈ চিনেমা চাব গৈছে আৰু মানে বেলেগ কাও যোৱাই নাই ষ্টেটাছতো অলপ মানে ষ্টেটাছতো মানে চিনেমাখন আধা চোৱা গৈছে তথাপিতো মানে সেই নিজে হলত বহি পেলাই চাই আহোঁ তো এতিয়া বঢ়িয়াকৈ মানে ৰঙিয়ালৈকে চাইকেল লৈ যাব লাগে তো ইয়াতে বেছি কথা বকি নাথাকোঁ যাব লাগে বহুখিনি তো মানে 11টাৰ পৰা শ্ব' আছে তো যাই থাকোঁ বঢ়িয়া তো গাইজ বঢ়িয়াকৈ আহি পাই গ'ল মানে আমাৰ নলবাৰী মেডিকেল কলেজখন নতুনকৈ যিখন মানে বনাইছে তো এইখনৰ সন্মুখ এতিয়া লাহে লাহে বঢ়িয়াকৈ যাই আছোঁ ঘগ্ৰাপাৰালৈকে মানে বহুত দিন মানে চাইকেল চলা মানে দূৰলৈকে যোৱা নাই তো মানে অলপ ভাগৰ মানে অনুভৱ হৈছে মানে কোনো কথা নাই যাই থাকিম মানে অব্যাহত কৰিছোঁ কাৰণ অল আছাম চাইকেল ৰাইড আহি আছে অতি সোনকালে তো সেই গৈছে মানে প্ৰেক্টিছৰ কাৰণে মানে আজি আহিছোঁ মানে গাড়ীতে আহিব পাৰিলোঁ কোনোবা হয়তো কমেণ্ট কৰিব পাৰে মানে এই পইচাৰ কাৰণে গাড়ীত নাযায় তো সেইটো নহয় মানে গাইছ যিহেতু অল আছাম চাইকেল ৰাইড আহিছে গৈছে মানে এইটো এটা প্ৰেক্টিছৰ কাৰণে আহিছোঁ মই তো গাড়ীত নি কিমান টকা গ'ল খুব বেছি যোৱা মানে 100 টকা এটা গ'ল সেইটো কাৰণে নহয় মানে মই মেইনলি মানে এইটো প্ৰেক্টিছৰ কাৰণে আহিছোঁ তো প্ৰেক্টিছো হ'ল মানে ইয়াতে কোনোবা মানে নৱজিত ব্লগ নামৰ মানে এটা মানে ইউটিউব চেনেল মানে গোটেই মানে ৰবিদাৰ মানে শ্ৰী ৰঘুপতি মানে ইউটিউবত দি দিছে এইটো আচলতে ভুল কাম কৰিছে যোনে কৰিছে মানে এইটো আচলতে কৰিব নালাগে কাৰণ কিমান টকা মানে খৰচ কৰি এই চিনেমাখন মানে বনাইছে তো গোটেই মানে চিনেমাখন গাইজ বতৰটো মানে একদম সুন্দৰ বতৰ একদম মানে ৰাইড কৰা বতৰ একদম বঢ়িয়া সেমেকা কোনো ধৰণৰ ৰ'দ নাই আৰু মানে বৰষুণো নাই বঢ়িয়া বতৰ ৰাইড কৰি মানে মজা লাগে চাইকেল চলা মানে ভাগৰ অনুভৱটো হয় যিজনে ঘামটো নোলায় সিমান এটা গৰম নালাগে বঢ়িয়া এনেকুৱা বতৰত মানে কেদাৰনাথকো যাব পাৰি মানে সঁচাই গাইজ চাইকেল লৈ এনেকুৱা বতৰ যে মোটামুটি আকমা কৰি থাকে কেদাৰনাথক ডাইৰেক্ট গুচি যাম চাইকেল লৈ আকৌ আহিলেও গুচি যাম কোনোবা হয়তো ক'ব পাৰে এইখিনিতে মানে তই অকলে চাইকেল ৰাইড কৰিছ ৰাইড বোলা বস্তুটো এনেকুৱা নহয় অকলে তো অকলে নহয় মই জানো মানে কিন্তু হ'লে লগৰ দুজনমানক লগ ধৰিছিলোঁ মানে সিহঁতৰ মানে চাইকেল লৈ নাহে প্লাছ কথাটো আপোনাৰ মানে সিহঁতৰ টাইমটো কম মানে কৈছিলে আজি নাচাওঁ কালি চাম মানে সেনেকৈ আহিলে মানে সিহঁতৰ টাইম মিলিলে মন নিমিলে সেই কৈছে মই বোলে এই কথা নহয় মই অকলে হ'লেও যাম আৰু মানে আজি অকলে আছোঁ অল আছাম চাইকেল ৰাইডত অকলে নাযাওঁ যাব আমাৰ 10জনমান যাম আমি অকলে চাইকেল লৈ কিন্তু আজি অকলে আহিছোঁ আৰু মানে এটা প্ৰেক্টিছৰ কাৰণে চাইকেল এখন লৈ ওলাই তো প্ৰেক্টিছ এটা হ'ল মানে একেলগে মই যাই আছোঁ মানে ঘগ্ৰাপাৰ পামে আৰু বেছি নাই মাত্ৰ 1 কিলোমিটাৰমান আছে তো ঘগ্ৰাপাৰৰ পৰা মানে চিধা একদম হাৱেত লগ পাই আছোঁ বুলি উঠিলোঁ মানে ঘগ্ৰাপাৰ পাৰ হ'লোঁ এতিয়া লাহে লাহে হাৱেদি যাই আছোঁ আৰু মানে হাৱেত মানে চাইকেল চলোৱা মানে বহুত মানে অসুবিধা হৈ গৈছে গাড়ীবিলাক ইমান মানে স্পীডত আহি থাকে সঁচা মানে গাড়ী তো লাহে লাহে যাব লাগিব মানে চেফটি কৰি তো কোনো কথা নাই যাই থাকিম তো গাইজ চাব পৰা মানে কি এটা মানে সুন্দৰ ভিউ পইণ্টৰ মানে মাজে মানে চাইকেল লৈ বঢ়িয়াকৈ যাই আছোঁ সন্মুখত পূৰা একদম প্ৰাকৃতিক পৰিৱেশ গছ গছনি একদম বঢ়িয়াকৈ এই চাওক কি এটা সুন্দৰ পৰিৱেশ তো গাইজ বঢ়িয়াকৈ লাহে লাহে যাই আছোঁ ইমান এটা স্পীডত যোৱা মানে গাড়ীবোৰ বহুত জোৰত আহি আৰু গাইজ মানে বহুত ভয় লগা হৈ গৈছে গাড়ীবিলাক আহি পেলাই গাৰ কাষতে হৰণটো মাৰে মানে এই গাটা ভৰি দিয়ে গাৰ কাষতে মানে আৰু গাইজ আকোখন মানে বাছৰ মানে এনেকুৱা হৰণ মানে জানোনে বেংক পাৰ্টি মা কচম মই যি কইনা চইনা মানে ছোৱালী পাওঁ বিয়া চিয়া পাতো মানে বেংক পাৰ্টি মা কচম নামটো এই বাছ এখন লৈ যাই হ'লে বাটত মানে পুৰা তেল ভৰাব পাৰিম এন্দক অলপ পইচা দিম নন ষ্টপ হৰণ মাৰি থাকিম সঁচা মানে গাইজ যি মানে হৰণ মানে বেংক পাৰ্টি টাইপৰ নহয় কিবা সেনা টাইপ পানী খাওঁ মানে গল চল মানে শুকাই গৈছে মানে আৰু মানে ইয়াৰ পৰা মানে ৰঙিয়া বেছি দূৰ নাই তো চাব পৰা মানে ইয়াৰ পৰা মানে ৰঙিয়া আছে মাত্ৰ 5 কিলোমিটাৰ আৰু বাইহাটা চাৰিআলি 22 আৰু আমাৰ গুৱাহাটী আছে 56 কিলোমিটাৰ তো গাইজ চাব পাৰে মানে ফাইনেলি আহি পেলাই মানে ৰঙিয়া চিনেমা হল কিন্তু চিনেমা হল আহি পেলাই কি হ'ব এতিয়া তাৰমানে চিনেমা মানে আৰম্ভ হোৱাই নাই শ্ব'টো আছে 11টাৰ পৰা মই এতিয়া আহি পেলাই মানে 9:30 যিহেতু মানে চাইকেল লৈ আহিছোঁ মই ভাবিছিলোঁ মানে অলপ সোনকালতে যাই পাতো চাব পাৰে ৰঘুপতিৰ মানে বেনাৰ লাগি আছে চাৰিওপিনে তো হ'ব কথা নাতে অলপ ঘূৰোঁ ছোৱালী তোৱালী চাওঁ বঢ়িয়াকৈ অলপ পিছত লগ পাই আছোঁ আৰু ঘূৰি আহিব ছোৱালী তোৱালী চাই চকৰি চাওঁ
তো গাইজ বঢ়িয়াকৈ মানে মই মানে এতিয়া ৰঙিয়া জনচংটো চাবলৈ মানে আগতে দেখিছিলোঁ মানে ভালদৰে মানে চোৱা নাই যিহেতু মানে সময়ো বহুত আছে 11টাৰ পৰা শ্ব'টো তো ভাবিলোঁ মানে ভিতৰলৈ অলপ যাই পেলাই মানে চাই আৰু অলপ বহুত তাতে মানে বঢ়িয়াকৈ একদম ফেনৰ তলত তো কি কৰি থাকোঁ এনেই ঘূৰি থকাতকৈ ভিতৰলৈ যাব লাগছোঁ কি আছে কি নাই চাওঁ কিজানি ক'ৰবাত ট্ৰেইনত উঠি ক'ৰবাত গুচি যাওঁ চাওঁ। তো গাইজ বঢ়িয়াকৈ মানে হলৰ ভিতৰত মানে প্ৰৱেশ কৰিলোঁ আৰু মানে আৰম্ভ হ'ব প্ৰায় মানে 10 মিনিটমান আছে ধৰক মানে আৰু 10 মিনিট পাছত সেই বগা মানে স্ক্ৰীণখনত লাগি যাব শ্ৰী ৰঘুপতি। তো গাইজ চাবলৈ মানে এক্সাইটেড হৈ আছোঁ পূৰা আৰু মানে 10 মিনিটটো মানে মোৰ কাৰণে হৈ অহা নাই 10 মিনিটটো কিবা 10 ঘণ্টা লাগি আছে। আকৌ মই শ্ৰী ৰঘুপতি চাই আহিলোঁ মানে গোটেই মানে ভিডিঅ' কৰি থকা আৰু মানে তেনেকৈ মানে ভিডিঅ' শ্বটবোৰ মই মানে নিদিওঁ মানে কাৰণ দিলে কপিৰাইট লাগি যাব আৰু মানে গম পাইছে আপোনালোকে মানে নৱজিত ব্লগ নামৰ ইউটিউব চেনেল এটা মানে কি অৱস্থা হৈছে মানে এনেকৈ মানে ভিডিঅ' দিয়ে আৰু মই মানে তেনেকৈ ভিডিঅ' চিডিঅ' কৰা নাই এইবোৰ আৰু মানে গাইজ মই এতিয়া আছোঁ বাইদেউহঁতৰ তাত জেঠিহঁতৰ বাইদেউহঁতৰ তাত সিহঁতৰ এটা কুকুৰ আছে এই কুকুৰটো মানে কিয় এটা বাঢ়িছে চাওকচোন কিয় এটা বাঢ়িছে এইটো তো গাইজ দেখিছেনে। তো গাইজ সঁচাকৈ মানে ৰঘুপতি একদম মানে চাব লগা চিনেমা হৈছে অসমীয়া চিনেমাৰ ভিতৰত আৰু আপোনালোকে যে কোনোবা চোৱা নাই এতিয়ালৈকে আহি পেলাই মানে চাব এনেকুৱা লেভেলৰ মানে চিনেমা হৈছে সঁচা মানে হিন্দী চিনেমাৰ দৰে লাগিছে একদম মানে ফিলিংটো। তো বাকী গাইজ আজি ভিডিঅ'টো এইখিনি আছিল মানে যি মানে ভিডিঅ'টো চাই ভাল পালে যেতিয়া লাইক কমেণ্ট শ্বেয়াৰ লগতে মানে ছাবস্ক্ৰাইব কৰিব নাপাৰিবা ইয়াৰ পিছত এটা একদম মানে ধামাকা একদম সুন্দৰ এটা বঢ়িয়া ভিডিঅ' হৈছে। নেক্সট ভিডিঅ'ত বাই বাই।